সূর্য রংফার ও সূর্য রংফার স্যারকে মই অনুরোধ জানাচ্ছি যে হাঁদের এই সমস্যাগুলা সমাধান কৰ নহলে নেক্সট ইলেকশনে তোর দিগদার আহে তুলৰাম ৰহন তেওঁ যদি ইচ্ছা কৰে কালিয়ে আমাক সবকে পতা দি দিব পাৰে পাৰিবনে কি পতা নিদিয়াত লেকে আমি আন্দোলন কৰিম কাউন্সিলৰ আন্দোলনৰ যি সুবিধাবোৰ আছে আমিও পাব লাগিব আমিও মাটি পতা পাব লাগিব যে আমি বসবাস কৰিছো কাৰ্বি আংলঙত আমি কাৰ্বি আংলং আমাৰ নিজৰ মাতৃভূমি হিচাপত আমি ইয়াত জীয়াই আছো ইয়াত জন্মগ্ৰহণ কৰিছো আৰু ইয়াতে আমি মৰিম আমি দূৰত নাযাওঁ আমি ইয়াতে আমি কাৰ্বি আংলঙৰ পানী বায়ু খাই জন্ম হৈছো কাৰ্বি আংলঙৰ পানী বায়ু খাই আমি ডাঙৰ দীঘল হৈছো আজি কাউন্সিলৰ আন্দোলনৰ যি সুবিধাবোৰ আছে আমিও পাব লাগিব আমিও মাটি পতা পাব লাগিব নে নাই আজি আমি কাউন্সিলৰ আন্দোলনত আছো আমাক মাটি পতা নিদিয়াত লেকে আমি আন্দোলন কৰিম আমাক প্ৰথম অধিকাৰ লাগিব যে আমাৰ ভূমি অধিকাৰ লাগিব আৰু এই ভূমি অধিকাৰ যিমান আমাৰ চাহ শ্ৰমিক ৰাইজ আছে বা যিমান খিলঞ্জীয়া ৰাইজ আছে আমাৰ কাৰ্বি আংলঙত বিশেষভাৱে লাহৰীজান আৰু নিৰ্মল কুমাৰ আৰু বোকাজান এলেকাত আমাক কিন্তু পতা দিব লাগিব তেওঁলোকে এটা আঁচনি ওলাইছিলে খুব ধুনীয়া আঁচনি মই এইখিনিতে ক'ব বিচাৰিছো প্ৰায় 1 লাখকৈ অধিক পতা তেওঁলোকে বিতৰণ কৰিছে সমষ্টি গৈ মেলি তেওঁলোকে বিতৰণ কৰিছে বহুত ধুনীয়া পদক্ষেপ লৈছে ঠিক তেনেধৰণে আমাৰ যি খিলঞ্জীয়া লোকবোৰ আছে আমাৰ যি চাহ শ্ৰমিক লোকবোৰ আছে তেওঁলোকৰ কাৰণেও মাটি পতা আপোনালোকে দিব লাগিব আৰু যদি মাটি পতা আপোনালোকে দিব নোৱাৰে ইয়াৰ প্ৰত্যুত্তৰ আপোনালোকে পাব গতিকে মই সকলো ৰাইজক মই আহ্বান জনাব বিচাৰিছো যে এতিয়া আমি ভাগ হৈ থকাৰ প্ৰয়োজন নাই আমি একতাৰে আমাৰ যি প্ৰাপ্যবোৰ সেই প্ৰাপ্যবোৰ আমি গঢ়ি হল আনিব লাগিব আমি বিচাৰি হল আনিব লাগিব আৰু বিচাৰিলে যদি নিদিয়ে আমি আন্দোলন কৰি হল আনিব লাগিব আমাৰ যি অধিকাৰগিলা আহে তাদের যিগিলা নেকি অধিকাৰ যি মাটি পটাকের অধিকার তাদের চাকরিকের অধিকার তাদের রাজনৈতিকের যিগিলা নেকি অধিকারগিলা আহে ও অধিকারগিলা কিন্তু আমরা ফাইট করিকে যদি আনতে লাগে হয় ফাইট করিকে আনতে লাগিব আজি যেতিয়ালৈকে কাৰ্বি আংলং গঠন হৈ ৰহে তেতিয়া সে আমরা চাহ শ্ৰমিক আদিবাসী ৰাইজ আৰু তাদের কাৰ্বি ভাই ভনী গিলা একেলগে আমরা মিলিকে থাকতে রে হয় নে নহয় আজি একেলগে মিলিকে আজি ইমান বছৰ পাৰ হৈ গেলি কিন্তু এতিয়া দেখছি যে হাঁদের কিছুমান লোকগিলা ওদেরকে মিলিকে হাঁদের মাটিগিলা দখল করছে আজি হাঁদের মাঝে গেলে কিছুমান লোকগিলা ওদেরকে মিলিকে হাঁদের মাটিগিলা দখল করছে আজি অকল লাহৰীজান নিৰ্মল কুমাৰ চাহ বাগানে নহয় আজি যদি আমরা যান দলবালি জানে যায় একদম এরকম ফিল্ড মে ওগুলা ঘর বনাই দিয়ে যদি যায় দেখাই দিয়ে এরকম ফিল্ড একটা ওপেন ফিল্ড रहे এরকম ফিল্ড में घर बनाई दिले আজি ওদের ইমান সাহস कहां से पाले এইগলা সাহস ওলা कहां से পাছে যেতিয়া হান্ডা হতে যায় তেতে কয় আমার কাউন্সিলৰ পৰা অৰ্ডাৰ আছে আৰু কোনটো অৰ্ডাৰ আছে আমাকো দেখুৱা আমিও গম পাম যে আপোনালোকে কোনটো অৰ্ডাৰত আপোনালোকে আমাৰ বাগানৰ মাটি আপোনালোকে কাঢ়িব আহিছে আমাকো দেখুৱা আজি আমি আপোনালোকৰ লগত কাৰ্বি আংলঙত যেতিয়া আমি বসবাস কৰিছো কাৰ্বি আংলঙত আমি কাৰ্বি আংলং আমাৰ নিজৰ মাতৃভূমি হিচাপত আমি ইয়াত জীয়াই আছো ইয়াত জন্মগ্ৰহণ কৰিছো আৰু ইয়াতে আমি মৰিম আমি দূৰত নাযাওঁ বেলেগত নাযাওঁ আমি ইয়াতে থাকিম এইটো কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ অধীনত যি সুবিধাবোৰ আছে যি অধিকাৰবোৰ আমি পাব লাগে সেই অধিকাৰবোৰ আমি দিয়াৰ ব্যৱস্থা আপোনালোকে কৰক আমাক আজি ইমান ৰাইজে ইয়াত ইমান গোট খাইছে কিয় গোট খাইছে আজি আপোনালোকো হয়তো আপোনালোকৰ অধিকাৰ বঞ্চিত হৈছে নহয় জানো আজি আপোনালোকৰ অধিকাৰ বঞ্চিত হৈছে এটো কাৰণে সবে ইয়াত উপস্থিত হৈছে আজি কাৰ্বি আংলং গঠন হোৱা ইমান দিন হৈ গ'ল কিন্তু আজি তাৰিখ লৈকে আমাৰ যি নেকি খিলঞ্জীয়া বা যি নেকি আদিবাসী বা যি নেকি চাহ শ্ৰমিক ৰাইজে কিন্তু যেনেকে ধৰণৰ সা সুবিধাবোৰ কাউন্সিলৰ অধীনত পাব লাগিছিলে সেই তেনেকে সা সুবিধাবোৰ পাবলৈ আজি তাৰিখলৈকে সক্ষম হোৱা নাই আৰু ইয়াৰ জগৰীয়া কোন জগৰীয়া হৈছে আমাৰ CM ডক্টৰ তুলৰাম ৰহন
তেওঁ যদি ইচ্ছা কৰে কালিয়ে আমাক চবকে পতা দি দিব পাৰে, পাৰিবনে নাই? আজি যদি 1 লাখ মানুহক তেওঁ যদি পতা দিব পাৰিছে, আমাৰ খিলঞ্জীয়া চাহ শ্ৰমিক মানুহক, আদিবাসী মানুহক পতা দিব পাৰিবনে নাই? আজি প্লেন্সতো পতা দি আছে, বসুন্ধৰা 1, 2, 3 হৈ গ'ল। আমাৰ প্লেন্সত থকা আমাৰ একে মানুহ আদিবাসী চাহ শ্ৰমিক মানুহে পতা পাই আছে। কিন্তু আজি খিলঞ্জীয়া মানুহ যিবোৰ কাৰ্বি আংলঙত বসবাস কৰি আছে, আজি চাহ শ্ৰমিক মানুহে যি নেকি কাৰ্বি আংলঙত বসবাস কৰি আছে, তেওঁলোকে কিয় পাতা দিয়া নাই আজিলৈকে? আমাক পাতা লাগিবই। আৰু যেতিয়ালৈকে পতা নিদিয়ে আমি ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হ'ব লাগিব। আমি একেলগে ফাইট কৰিব লাগিব। আজি চাওক, আমাৰ পতা নাই বা আমাৰ মাটিৰ অধিকাৰ নাই, সেইটো কাৰণে আমাক সুবিধা লৈ আমাৰ মাটিবোৰ, বাগানৰ মাটিবোৰ আমাৰ আহিব আহিছে। আৰু মই ভাবোঁ যে হয়তো আমাৰ ব্যক্তিগত আমিও কত হয়তো দুৰ্বল হৈ আছো। আমাৰ যিবোৰ নেতৃত্ব আছে সেইবোৰ নেতৃত্বই হয়তো কত দুৰ্বল হৈ আছে, সেইটো কাৰণে এইবোৰ সুবিধা পাইছে। আৰু যদি আমাৰ বাউণ্ডেৰী চাৰিওফালে যদি জেওৰা দিয়া থকা বাউণ্ডেৰী কোনোবা যদি ঘৰত বনাব বিচাৰে, আমিতো প্ৰটেক্ট দিম নে নাই? আমি বাধা দিম নে নাই? কিন্তু একেই বাউণ্ডেৰীত বাগানত বাউণ্ডেৰী থকা মাটিত যেতিয়া ঘৰ বনায় বা কোনোবা অচিনাকি মানুহে তাত যেতিয়া আশ্ৰয় লয়, আমি কিন্তু একতা হৈ মেলি তাক বাধা প্ৰদান কৰিবলৈ আমি আগবাঢ়ি নাহোঁ। হয়তো আমাৰ ইয়াত কোনোবা দুৰ্বল আছে, কাৰোবাৰ হয়তো পাৰ্চনেল ইণ্টাৰেষ্ট ইয়াতে সোমাই আছে, নাজানো মই। সেইবোৰ বাদ দিব লাগে আৰু আমি একতাৰে আমি আগবাঢ়িব লাগিব। আৰু আমাৰ যি অধিকাৰবোৰ আছে, বিশেষভাৱে যি মাটিৰ অধিকাৰ, ভূমিৰ অধিকাৰ, এই ভূমিৰ অধিকাৰবোৰ আমি কাউন্সিলত বিচাৰিব লাগিব। আৰু যদি তেওঁলোকে আমাক সুবিধা কৰিব দিব নোৱাৰে, তেতিয়া আমি অহা দিনবোৰতে আমি কি কাৰ্যসূচী ল'ব লাগে আমি লওঁ, নহয় জানো? আজি ওদের এই দুধ গিলা, ওদের দরদ গিলা শুনা মানুহ নাইকিয়া উপরে। আজি যে তোরা ফজিছে এতিয়ালৈকে তোরা যে হিয়া গোট খাইকে আহি আজি যে তোদের দুধ গিলা আর দরদ গিলা যিগিলা নেকি আহে, ও দরদ গিলা কিন্তু শুনা মানুহ উপরে নাইকিয়া। ওরা খালি আছে কেতিয়া ইলেকশন কে টাইমে আছে। নির্মল বাগানকে সময় সাতালৈকে হাজার যিখিনি স্থানীয় এমএসি আহে, সূর্য রংফার ও সূর্য রংফার স্যারকে মই অনুরোধ জানাচ্ছি যে হাজার এই সমস্যাগুলা সমাধান কর, নহলে নেক্সট ইলেকশন মে তোর দিগদার আহে। কিন্তু আজি আমরা সবে দলে বলে আমরা ওলাই যাব লাগে। আর আজি আমাদের এই কমিটি দি গেছে, আমরা হিয়া যিমান বাগানকে রাইজ উপস্থিত আহি আমরা একটা মেমোরেন্ডাম দিব সিএম কে, যে হাজার যিগলা নেকি মানুহ, খিলঞ্জীয়া মানুহ, আদিবাসী মানুহ বা চাহ শ্ৰমিক মানুহ যিগলা নেকি বাগানে বসি সব পাতা দিতে লাগে কয়েক আমরা দাবি জানাব। আর তোরা এই কার্যসূচী মে তোরা সহযোগ করতে লাগবে। আর যদি দরকার হয় আমরা রাস্তা মে যাকে প্রশাসন করে হলো দাবি জানাবো। তোরা আইবি না নাই?